স্বীকার না করা আছে দেখি শত্রু যিয়ে আছিল ঐক্যে মোৰ ভয়ত কম্পমান নোহোৱা মুখে আপনাকে এক সত্যের দাবলি করিছে স্বীকার নারী কুয়া সমভাবে যুদ্ধ করে আমার নগদ যাদের যখন আছে কম্পমান হয় বয়স আপনার এই বিরক্ত হ্যাঁ বুদ্ধি একটা নকরিবার প্রশংসা তোমালোকৰ বাহুৰ বলতে বিশাল ৰাষ্ট্ৰ কৰিছো মই শাসন সেইবাবে তোমালোক চিৰবন্ধু হলা তাৰ বাবে কি দিম পুৰস্কাৰ আপোনাৰ কৰোণাই আমাৰ অমূল্য সম্পদ আৰু তাদের অন্ত কৰি দুই হাত পলম মনাই হেপা একোকেই পুৰস্কাৰ যদি শত্ৰু সৈন্য কোনোবা এই পৃথিৱী দেখুৱাই চূৰ্ণ কৰি এই ফুলৰ আগত উৰাই দিম চলি ঠিকেই কৈছা মোৰো মনত সেয়াই কল্পনা কিন্তু যি শত্ৰু অস্ত্রে হস্তে সুসজ্জিত হয় কিন্তু যুদ্ধর নাম শুনি বৈশ্যতা স্বীকার করে আপনি মিছতেই ধৰিছে নাম মিছতেই ক্ষত্ৰিয় সন্তান দিছে পৰিচয় সেনাপতি আছে যাৰ মোৰ খবৰ এই পৃথিবীর তরে আপনার সমান বীর এই পৃথিবীর ভিতরে নাই সমস্ত পৃথিবীর রজাগণ আপনারে না আপনার সমকক্ষবীর কোন স্থানে দেখা নাই আর ভবিষ্যতেও নহয় দম্ভাসুর মূল সমান যুদ্ধবীর এই পৃথিবীর এদিন নহয় এদিন পাবই লাগিব আৰু মোৰ মনত ভাৱ হয় এদিনেৰে বীৰৰ হ'ব আমি যাৰ দ্বাৰা দৈত্যকুল সমূলি নাশ হৈ যাব চিন্তা নাই দেহ বিন্দু পিঠা খাইছে বিরত আমার ক্ষেত্র লাগে মাথু আপনার তোমার লীলা নারায়ণ না জানো তোমার লীলা এনিসিনু হে প্রভু নারায়ণ নিসিনু তোমার নারায়ণ নারায়ণ এই মায়াময় সংসাৰত আৰু কিমান দিন যে থাকিব লাগিব
এই আপোন কাণ্ডাৰী ভৱ সাগৰৰ কাণ্ডাৰী হৈ এই অজান পথিকক পৰিত্ৰাণ কৰা প্ৰভু। এই যে সেই দৈত্যকুল যাৰ প্ৰতাপত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বসুমতী থৰা থৰে শৈকম্পমান, কি উপায়েৰে ইহঁতক বধ কৰা যাব? নাৰায়ণ। এটা উপায় আছে। প্ৰথমে দেৱ আৰু দানৱৰ মাজত বিবাদ লগাই তাৰ পাছত কুবালেশ্বৰ লগত শত্ৰুতা কৰামাচৰণ। নাৰায়ণ। আৰু এয়ে হ'ব মোৰ উত্তম উপায়। ধন্য ধন্য দৈত্যৰাজ, অন্য তোমাৰ উজানত নাম নাই কোনো ৰবিৰ সেই ধৰণীৰ মাজত অসৰাই দিছো তোমাক মই। দৈত্যৰাজ কুশলে ৰাজ্যত। দৈত্যৰাজ আপোনাৰ আশীৰ্বাদত কুশলে আছো আমি সকলোতে। নাৰায়ণ নাৰায়ণ। দৈত্যৰাজ চপেৰ সেই ৰাজ্য লাভ পৃথিবীর ছত্রকুল করিল পরাস্ত, কিন্তু নকলার মানার হেপা। দেবর্ষি দৈত্যরাজ কৌকসুন মূর্খ মহত্তবীর এই পৃথিবীর ভিতরে আছে কোনোবা? নারায়ণ নারায়ণ। বুঝিলো ও দৈত্যরাজ ধ্বংস হব নিজেই নিজৰ বলৰ দৰ্পত। ও নিশ্চয় আছে দৈত্যৰাজ, নিশ্চয় আছে। ও ভাবিছা তুমি জিনি বাহু বলে ক্ষত্ৰিয় কুল শূন্য কৰিলা এই ধৰাৰ বক্ষত, কিন্তু ও মিছা তোমাৰ নাম, মিছা তোমাৰ পৰাক্ৰম। কি করে দেবর্ষি? নারায়ণ। পিতৃ হত্যাকারী না জানে ওই কোন হিন্দরা ধরে। দৈত্যৰাজ ও নাই ৰূপ, ও আকাৰ বিহীন হৈ জন্ম লৈছে ধৰাৰ বক্ষতে। ভাবিছো আছোন হিৰণ্য কশিপুৰ হিৰণ্যাক্ষ মধু দৈত্য আদিকে ও কত কত বিৰত কৰিলে বিনা। নাৰায়ণ। আৰু ও এতিয়া তোমাৰ বধৰ বাবে চালনা কৰিছে সেই দেৱতাৰ সমে, আৰু সেইবাবে প্ৰথমতে যোৱা তুমি স্বৰ্গপুৰ কৰা আক্ৰমণ, আৰু তাৰ পাছত দেখা পাবা পিতৃ সন্তান তোমাৰ, আৰু উচিত উচিত শাস্তি দিবা পিতৃ সন্তান। উত্তম উপায় ভগৱানক বধাৰ হেতু মিলিছে। নারায়ণ। আগেই মই ইন্দ্র বান্ধি আনি শিকলি লগাই তাৰ পাছত বান্ধি ৰাখিম অন্ধকাৰাগাৰে। দেবেন্দ্র বংশ খেলুন পিতৃ সন্তান টুকুৰা টুকুৰকৈ কাটি তলৈকৰ অধিপতি হম। নারায়ণ। উত্তম উত্তম। তাৰ পাছত কিমান পৰাক্ৰম এই পিতৃ হত্যাকাৰী। দৈত্যৰাজ নকবা তুমি ইমান বিতক, আৰু নকয় সাধাৰণ ইটো ভগৱান বধৰ। ও প্ৰথমে তুমি তুষ্ট কৰা দেৱকুলপানীত, আৰু তাৰ পিছত যাবা তুমি স্বৰ্গপুৰ আক্ৰমণ। আপোনাৰ ৰাজ্য কৰিম পালন দেৱৰী। দৈত্যৰাজ আগেই যাওঁ মই তলৈক্য বিজয়ী বৰ হেতু পুৰাণক তুষ্ট কৰি তাৰ পাছত দেখিম কিমান পৰাক্ৰমেৰে পিতৃ সন্তানবোৰ। ও দৈত্যৰাজ ও সোনকালে ভুৱা অগ্ৰসৰ, নতুবা
নাৰায়ণ নাৰায়ণ দৈত্যৰাজ মই এতিয়া বিদায়হে মাগিলো যাওঁতে কৰিছি সেনাপতি আজিলৈ সহায় ইমানতে ভংগ কৰা